दिनै क'क्राझार जिल्लानि सिङाव बेसफोर कमिउनिटि हल कम विवा भवनखौ बेखेवदों। क'क्राझार सहरनि मिउनिसिपल कल'नियाव अल बिटिआर साफाई मजादुर सांगाफोरनो आसाम सरकारनि डाइरेक्टर अफ एससी डेभेलपमेन्टनि गेजेरजों लुफुंजानाय कमिउनिटि हल कम विवा भवनखौ एमएलए लरेन्स इस्लारिया बेखेवना होयो। बेखेवनाय हाबाफारियाव देबरगाव ब्लकनि गाहाय नेतारि अशोक गयारी, क'क्राझार सार्कल अफिसार आरो साखोन सिखोन खालामग्रा मावफारियाफोरा बाहागो लादों। बिथां लरेन्स इस्लारिया गावनि बेखेवनाय बिबुंथियाव बिसायख'थि आय'गनि ड्राफ्ट फोसावनायनि सायाव माखासे गोनां बाथ्राखौ बुंथियो। WPDBC डिपार्टमेन्टर फाলৰ পৰা প্ৰায় 45 লাখ টকাৰে এটা বাছফৰ কমিউনিটি হল আজি আমি উদ্ঘাটন কৰিলোঁ। খুব ভাল লাগিল। এই সমাজৰ কাৰণে এইটো এটা ভৱন আমি যে দিব পাৰিলোঁ ভাল লাগিল, কাৰণ ইয়াত তেওঁলোকে যি মিউনিচিপালিটিৰ যি কলনী ইয়াত যে তেওঁলোকে থাকে ইয়াত বহুত কষ্ট হয়। তেওঁলোকৰ ইয়াত সামাজিক কিছুমান কাৰ্যসূচী কৰিবৰ কাৰণে তেওঁলোকৰ তেনেকুৱা ঠাই নাই। খুব কম ঠাইত তেওঁলোকে বসবাস কৰি থাকিব লগা হৈ আছে। গতিকে এই কমিউনিটি হল হোৱাৰ পিছত তেওঁলোকৰ সামাজিক কাম কাজ ইয়াত কৰিবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি সন্মানীয় মন্ত্ৰীগৰাকীকো ধন্যবাদ দিছোঁ, তেওঁ যে আমাক এইখিনি ভৱন নিৰ্মাণ কৰিবলৈ আৰ্থিক অনুদান দিলে তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি চৰ্চা কৰিছোঁ যাতে তেওঁলোকে এইটো ইয়াত তেওঁলোকৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত তেওঁলোকৰ বিষয়ে যাতে আলোচনা কৰে, ইয়াত মানে তেওঁলোকৰ শৈক্ষিক দিশক বেছি গুৰুত্ব দি পেলাই যাতে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ইয়াতে পঢ়া শুনা কৰিব পাৰে, কাৰণ খুব ঠেক ঠাইত তেওঁলোকে বসবাস কৰে। দুটামানহে ৰুম আছে তেওঁলোকৰ। গতিকে এইটো ভৱনটো হোৱাৰ পিছত যাতে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে ইয়াত পঢ়িবৰ কাৰণে এটা সুবিধা পায়, খেলা ধূলা কৰাৰ কাৰণে এটা সুবিধা পায়, তেনেকুৱা কথাবিলাক লৈ পেলাই আজি আমি অলপ চৰ্চা কৰিছোঁ। খুলুমবাই, আজি আমি সেই কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ সেই প্ৰিমাইচিছত অলপখিনি এৰিয়াতে আমাৰ বাছফৰ কমিউনিটিৰ বা বাছফৰ সমাজৰ ৰাইজ ইয়াত থাকে। আৰু প্ৰায় আমাৰ কোকৰাঝাৰ চহৰক সদায় সহায় কৰি আহিছে আমাৰ সেই কমিউনিটিয়ে ভাল মেইনটেনেঞ্চ কৰাত। তো আজি সিহঁতৰ কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা সেই এটা কমিউনিটি হলটো নিৰ্মাণ কৰা হৈছে। এইটো WPDBC ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে কৰা হৈছিলে। 2 বছৰ আগতে আমি ফাউণ্ডেশ্যন কৰিছিলোঁ। আমাৰ সন্মানীয় কোকৰাঝাৰ ইষ্টৰ MLAৰ লগতে সেইটো ফাউণ্ডেশ্যন কৰা হৈছিলে। আজি 2 বছৰৰ পিছত ধুনীয়া এটা কমিউনিটি হৈ গ'ল। তো আমি বিচাৰিছোঁ যাতে আমাৰ ইয়াৰ কমিউনিটিৰ বা আমাৰ এই বাছফৰ কমিউনিটিৰ বা বাছফৰ ৰাইজে এই কমিউনিটি হলটো যাতে নিজৰ সুবিধামতে ব্যৱহাৰ কৰিব পাৰে। আমি মহিলাবিলাকক ইয়াক ট্ৰেইনিং দিয়াৰ কাৰণে কিছুমান প্ৰগ্ৰেম ৰাখিম, বা আমাৰ ইয়াত কিছুমান ভাল ভাল কাৰ্যসূচী যাতে আমি ল'ব পাৰোঁ এই কমিউনিটি হলত, এইটো আমি মনত ৰাখি পেলাই কাম কৰি যাম। আৰু আশা কৰিছোঁ অহা দিনবোৰত আৰু আমি বেছি সুবিধা যাতে দিব পাৰোঁ আমাৰ সেই বাছফৰ কমিউনিটিক। সেইটো আমি সদায় আমাৰ প্ৰমোদ বড়ো ছাৰৰ লিডাৰশ্বিপত সদায় মনত ৰাখিছে তেখেতে, আৰু আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ MLA সদায় মনত ৰাখিছে তেখেতে, যাতে আমাৰ সেই বাছফৰ কমিউনিটিৰ সমাজক যি সুবিধা বা সিহঁতৰ যি অধিকাৰ আছে এইটো দিবলৈ পাৰে। ইয়াৰ কাৰণে খুব কাম কৰি আছে। ইনফেক্ট আমাৰ এই হৰিজন কলনীৰ কৰাৰ কাৰণেও বা নিৰ্মাণ কৰাৰ কাৰণেও কিছুমান পদক্ষেপ বা আলোচনা চিন্তা চৰ্চা হৈ আছে। আৰু অহা দিনবোৰত আমি বিচাৰিছোঁ আমাৰ সেই বাছফৰ কমিউনিটিৰ সমাজখন যাতে চবৰ লগত মিলি পেলাই আগবাঢ়ি আহক, ভাল পঢ়া শুনা কৰক, ভাল চৰকাৰ বা গুড গভৰ্নেন্সৰ যি সা সুবিধা পায় সিহঁতেও পাওক, নিজৰ অধিকাৰটো লৈ পেলাই যাতে উন্নতি কৰি আহক, এইটোৱে আমি আশা ৰাখিছোঁ। ধন্যবাদ। এই বিষয়ে আমাৰ যিটো অনুষ্ঠান কৰিলোঁ, এটা আমাৰ ইনগ্ৰেশ্যন অনুষ্ঠান কৰিলোঁ। আমাৰ UPPL পাৰ্টিৰ আমাৰ MLA ডাঙৰীয়া লৰেন্স ইছলাৰী ছাৰ আহি আমাক ইনগ্ৰেশ্যন কৰিলে। আমাৰ বাইদেউজনে টাউন কমিটিৰ বাইদেউজনে প্ৰতিভা ব্ৰহ্ম বাইদেউ, তাৰ কাৰণে আমি
এজনক বহুত বহুত ধন্যবাদ দিছোঁ আৰু খুবেই আমাক ভাল লাগিলে যে ইমানখিনি ভাবি আমাৰ লগত আগবাঢ়ি আহি আমাক কিছুমান ষ্টেপ লৈ যাতে আমাক সহায় কৰিলে আমাক চালে তাৰ কাৰণে আমি বিৰাট বিৰাট ধন্যবাদ দিছোঁ আৰু কিছুমানে যিহেতু আমাৰ দুখীয়াৰী মানুহৰ কাৰণে যে এওঁজনে যে ষ্টেপ লৈ আছে বৰ্তমান আমাৰ স্কুলৰ কাৰণে আমাৰ এটা পানীৰ প্ৰব্লেমৰ ঘৰৰ কাৰণে আমাৰ থকা অৱস্থা একদম বেয়া আছে তেওঁৰ কাৰণে আমাৰ ছাৰে যিখিনি ক'লে তাৰ কাৰণে আমি খুবেই ভাল পাইছোঁ আৰু যিটো ষ্টেপ লৈ আছে বৰ্তমান সেইটো বহুত ভালেই পাইছোঁ আমি আৰু আমি আশা কৰিছোঁ যাতে খুব অতি সোনকালে যাতে পূৰণ হওক আৰু আমাৰ মানুহো যাতে ছাৰক সহায় কৰি যাতে যিমান আমাৰ ছাৰৰ যাতে ভাল হওক আমাৰ ইউপিপিএল পাৰ্টিৰ ভাল হওক আমাৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰৰ ভাল হওক আমাৰ সেইকাৰণে আমি বহুত অপেক্ষা জনাইছোঁ আৰু আমি আশা কৰিছোঁ যাতে আমাৰ কাৰণে আমাৰ ছাৰৰ কাৰণে কলনীৰ কাৰণে চবৰ কাৰণে ভালে হওক যিটো কলনী আছে আমাৰ কলনীৰ চবৰে ইয়াতে ঘৰ নাই আমাৰ যিহেতু আমাৰ মাটি নাই সেইকাৰণে আমি বিচাৰিছোঁ যাতে আমাৰ ঘৰৰ চবৰে নিজৰ এটা ঘৰ হওক যিয়ে আমাৰ এতিয়া বৰ্তমান আমাৰ মোদী ছাৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহাতে ভাবিছে যে চবৰ আমাৰ ভাৰতবাসীৰ চবৰে এটা ঘৰ হ'ব লাগে এটা নিজৰ এটা ঘৰ হ'ব লাগে সেইটোৱে আমি আশা কৰিছোঁ যাতে আমাৰ এই চৰকাৰৰ পৰা আমি আশা জনালোঁ যাতে আমাৰ এটা চবৰে এটা ঘৰ হওক আমাৰ স্কুল এনে পৰি আছে আমাৰ অল BTR চাফাই মজদুৰ সংঘৰ এটাই আমাৰ BTD এৰিয়াত আমাৰ এটাই হৰিজন স্কুল সেইটো আমাৰ এটা অলপ অসুবিধাত পৰি আছে যাতে স্কুলটো আগবাঢ়ি আহক আমাৰো যাতে ল'ৰা ছোৱালীয়ে যাতে আগবাঢ়ি আহি যাতে আমাৰ ভাল পঢ়া শুনা কৰিব পাৰে ভাল ষ্টেণ্ডাৰ্ড লাইফ জীয়াই থাকিব পাৰে আৰু আমাৰ যাতে এই আমাৰ বাকীকেইটা যিমান আছে চবৰে যাতে ভালে হওক আমাৰ বহুতৰে আনএমপ্লয়েডটো বহুত আছে এইটো নাম যদি ক'ব যাওঁ তেন্তে বহুত নাম আছে কিন্তু যিহেতু আমি আশা কৰিছোঁ যাতে আনএমপ্লয়েড আমাৰ বহুত আছে ছাৰে আমাৰ বাইদেউ যিখিনি ক'লে আশা জনালোঁ যাতে আমাৰ চবৰে যাতে এটা নিজৰ এটা এমপ্লয় হওক এটা চাকৰি হওক যাতে আমাৰ সংসাৰ চলাব পাৰে ভাল পঢ়া শুনা কৰাব পাৰে থকাৰ কাৰণে ভাল ব্যৱস্থা হওক খোৱাৰ কাৰণে পানী ব্যৱস্থা হওক চবৰ ঘৰে ঘৰে পানী হওক আৰু আমাৰ এটা বিশেষ এটা হ'ল যে আমাৰ বাছপুৰ মানুহ অল BTR এৰিয়াত যিখিনি বাছপুৰ আমাৰ মানুহকেইটা যিখিনি ছুইপাৰ পোষ্টত কাম কৰি আছে ইহঁতৰ বৰ্তমান কোনো গভৰ্ণমেণ্ট নৰ্মছ হিচাপে কোনো দৰমহা নাই কিন্তু মই সেইটো আশা কৰিছোঁ যে আমাৰ এওঁলোকৰ যাতে আমাৰ দৰমহাটো যাতে গভৰ্ণমেণ্ট হিচাপে যিটো পাব লাগে সেইটো কৰিব লাগে এটা আমি এতিয়া আশা জনালোঁ এটা ৰিকুৱেষ্ট জনালোঁ বাকী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ মোদী ছাৰক আমি বহুত বহুত ধন্যবাদ জনালোঁ আমাৰ প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জনালোঁ যে বিষয়া যিখিনি আমাৰ লৰেন্স ছাৰ আহিলে এওঁকো ধন্যবাদ জনালোঁ যে বিষয়া আমাৰ যিখিনি আহি আমাক আগবাঢ়ি আমাক সহায় কৰিলে তাৰ কাৰণে আমি বহুত বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে বহুত বহুত ধন্যবাদ জনালোঁ चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन